Hello. আপোনালোকৰ যদি ভিডিঅ'ত কপিৰাইট আহে কেনেকৈ কপিৰাইটটো মানে নাইকিয়া কৰিব পাৰি তাৰ ওপৰত মানে মই অলপ দেখুৱাই দিছোঁ প্ৰথমে আপোনালোকে নিজৰ প্ৰফাইলটো খুলি ল'ব তাৰ পিছত আপোনালোকে এটো যাব প্ৰফাইলটো খুলি মেন হেৰিত যাব তাত আপোনালোকে এটো দেখিছে help and support যাব তাৰ পিছত যাব তাত ওলাব support inboxত আপোনালোকৰ ইয়াত আছে চব your alert এটো যেটো your alert তাত আপোনালোকৰ ভিডিও এটো দেখিছেনে মোৰ এটা ভিডিও আহিছে ইয়াত লিখা আছে your video has now copyright update to review এটো ইয়াত এনেকৈ গৈ বা এটো আপোনালোকৰ এটো কপিৰাইটত আছে case number আছে one or more action were applied to your video because of a copyright match copyright match হৈছে এটো তাৰ পিছত আপোনালোকে এটো যদি ডিলিট কৰি দিবলৈ পাৰে নহলেও এবোৰ ডিলিট কৰি দিয়াই ভাল see details ত যাব ইয়াত লিখা আছে the following action there are changes to your video because it may contain music owned by someone else the following action were applied to your video because it may contain 2 minutes of audio they own হিহতে 2 minutes or হেৰি audio already হেৰি কৰিছে এটো কাৰণে ইয়াত কপিৰাইট আহিছে তো আপোনালোকে এটো ডিলিট কৰি দিয়াই ভাল এনেকুৱা ভিডিওবোৰ কন্টিনিউ যাব কন্টিনিউ গৈ আহিব ইয়াত It most location copyright is a legal right that protects original works of authorship. Copyright owners have certain rights under the law, including the right to stop others from copying or distributing their work or creating new works from it. Under you can only post content to Facebook that does not violate someone else's intellectual property rights. কম্পাইছন হয় তেতিয়া হলে এটো আৰু ইয়াত ৰাখি কাম নাই এটো হেৰিত নপৰে তো এটো আপুনি গৈ ইটো দিছে এলাৰ্টত it's possible to find some else copyright when you post their content on Facebook even if you bought or download the content recorded the content onto your own recording device মানে এটো আনৰ পৰা হেৰি কৰিব নালাগে যদি এটো বনাই আপুনি নিজৰ own কন্টেন্টত দি হেৰি কৰি বনাব লাগে এনেকৈ বুলি ইয়াত কোৱা হৈছে তো কন্টিনিউ টিপি কন্টিনিউ আহিব তাৰ পিছত আহিব ইয়াত একসেপ্ট চেঞ্জেছ সেইটা চেঞ্জেছ আপুনি একসেপ্ট কৰিব নে সাবমিট ডিসপিউট কৰিব নে ৰিমুভ ভিডিও এটো কৰিব আপোনালোকৰ চইচ মই এটো ৰিমুভ কৰিম তাৰপিছত কন্টিনিউ তাৰপিছত আহিব ডিলিট ভিডিও the issue has been resolved and no further action is needed এটো তাৰপিছত এটো your video was removed হৈ গল এটো ক্লোজ